गाइस কি খবৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল জুনাগলি ইউটিউব চ্যানেল তো আমি আজি ওলাইছো এটা জায়গালে তো নকও এতিয়া যেটা পামগে তিটা কম বাৰু তো আমি জায়গা জি দেখা পাও ভাল বস্তু জি দেখা পাও আমি দেখাই যাম বাৰু দে জায়গা পালে কম আৰু এটা নকটা মানে এটা এটা সারপ্রাইজ ৰাখিছো তো বলক আমি যাত্ৰা আৰম্ভ কৰো দুটা ওলাইছো যাত্ৰা এইটো হৈছে আমাৰ গলিটো এফালে দিকে পাও আমি আমাৰ গলি এইটো ইন্দ্ৰপুৰী ৰাস্তা এই মাজনী সক মান ভালকে ৰং মাৰি আছে আমি এটা গৈ আছো খুসকাৰি যা কাৰণ আছে কাৰণ বাইকখন আমি ৰুমত থোৱা নাই বাইকখন আমি থৈছো হোটেলত তা ৰুমত থলাটো মান পানী চানি দি থাকিব কিবা তেতেব কাৰণে বাইকখন হোটেলত থৈ আহো তো এটা খুসকাৰি যাম হোটেললৈকে হোটেলৰ পৰা বাইকখন লৈ কিনে যাম আৰু আমাৰ লোকেশনত দে লোক পাইছো পালৰি হোটেল এই হোটেলৰ তলতে থৈ দিয়া হৈছে আমাৰ হিৰো হোন্ডাখন তো তাকে ল'ব আহিছো এইখন আমার হোটেলখন চলো এবার তাকে বাইকখনেই চুকত থৈ দিয়া হৈছে কেনেকৈ লিয়াম এটা দাইখন বাইকখন আছে তলত চাবিটো আছে ওপৰত তো আনিবগৈ আহো চাবিটো লকাৰতে সোমাই আছে লকাৰ ৰুমত তো যাওঁ আৰু যাত্ৰা আৰম্ভ কৰোঁ ভগৱানৰ নাম লৈ হৈছে মোৰ লকাৰ এতিয়া চাবিটো चलो যাব লাগে গৈ আছো আমি যাত্ৰা আৰম্ভ কৰিছো আৰু আমি এটা পাইছো এই মৰাণ টাউনত কাম এটা আছে অলপ এই এপলো হস্পিটেলত সোমাইছো কিবা কাম এটা আছে কাৰণে এপলো সেই মেডিকেল নহয় মানে ফাৰ্মাচীখনত কিবা কাম এটা আছে কাম নহয় বস্তু ল'ব লাগে তো লৈছো আৰু তাৰ বস্তুটো লৈ মিলি যাম ডাইৰেক্ট এইখনে হৈছে আমাৰ মৰাণ টাউন গিফ্ট ল'বলৈ সোমাইছে গিফ্ট কিবা এটা দিব লাগিব গিফ্ট বহুত নম্বৰ লগ পাইছে লগৰজনক তো এই টাইমে সোমাইছো মাছ বজাৰ মাছ ল'বলৈ ইয়াতো বিল পে' কৰি থকাইছে এইটো গোটেইখিনি যিমান আছে চব মাছ আছে ইয়াত মাছৰ বাহিৰে একো নাই অকল মাছ বৰ্তমান মাছ চাছ লোৱা হৈ গৈছে মাছ ল'লোঁ মাছ লৈ মেলি এতিয়া ডাইৰেক্ট আৰু যাব লাগে আমাৰ লোকেশ্যনত আমাৰ লোকেশ্যন দুটা আছে এটা লোকেশ্যনত সোমাই মেলি তাত ভাত চাত খাই মেলি আৰু এটা লোকেশ্যনত যোৱা কথা আছে তো সেইটো লোকেশ্যন মই নকওঁ আৰু পাছত দেখাই দিম সেইটো লোকেশ্যন যেতিয়া পামগৈ তেতিয়া দেখাই দিম এতিয়া আমি আছোঁ মৰাণত সোমাম এতিয়া আমি ইয়াত বাছত খাই মেলি আৰু এটা লোকেশ্যন যাম সেইটো লোকেশ্যন নকওঁ এতিয়া তাত পালাগে কম কোনটো লোকেশ্যন আছে ঠিক আছে তো ব'লক আমি গৈ আছোঁ ভঙা ৰাস্তা ফালে ইটা দিয়া ৰাস্তা অলপ চলপ শিলগুটি আছে ভঙা ৰাস্তাত গৈ আছোঁ আৰু ভাল বৰষুণ দিয়া নাই বৰষুণ দিয়া হ'লেতো পূৰা বোকা হ'লে ৰ'দ দিছে কাৰণে এতিয়া আৰু ভাল হৈ আছে ইটা ভাটা মাজে গৈ আছো ভঙা ৰাস্তা ইটা ভাটা পুখুৰী নথকা পানী নথকা বিল ভঙা ঘৰ মাজে আমি আমাৰ আহিবলৈকে লোকেশ্যনত পাই গ'লো দুটাই এইটো পাই গ'লো লোকেশ্যন
ইয়াৰ পৰা আকৌ এতিয়া আৰু এটা লোকেশ্যন যাব লাগে এতিয়া খাই বৈ কিনে দেই ক'লৈ নাযাব চাই থাকক আমাৰ বজাৰ কৰা বস্তুবিলাক উলিয়াই আছে কি কি আনিছোঁ বজাৰ আছে দেই বস্তু ভাগৰহে লাগিছে এইটো এলেকাটো কঁঠালগুৰি বুলি কয় গোটেই বাগান আছে এই চাইডৰফালে গোটেই বাগানৰ মাজতে এই মৰাণৰ পৰা বেছি দূৰ আহিব নালাগে অলপ টাইম বেছি দূৰ নহয় অলপ দূৰ তাৰ পৰা পাই কঁঠালগুৰি সেই কঁঠালগুৰিতে আছোঁ আৰু আহিছোঁ দুটাই এইটো বিলত মাছ ধৰি আছে না কি কৰিছে জাল মাৰিছে পুৰা মাছ ধৰি আছে দেই কি কৰিছে मिला थे मछली अरे कमाल अभी ए मेला माछ ने মাজৰ লৈকে পুখুৰী পাওঁতে মাছ এটা চাই আছোঁ আমাৰ এইফালে দেখা নাই মাছত টিঙত লৈ আছে মাছ পুখুৰীত মাছ ধৰি আছে আৰু এইকেইটা জাল মাৰি কিনে নেপালে এতিয়া পালে বাৰু খালি এতিয়া ভাগৰ লাগিলে কৈছে আকৌ সেই নেট টানিব এতিয়া সেইকেইটা নেট টানিছে এতিয়া আমাক চাহ দিছে ল'ম চাহৰ জুতি চাহ বিস্কুট ৰসগোল্লা খাবলৈ তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ডিছক্ৰিপশ্যনত মোৰ লিংকটো দিয়া থাকিব মানে ব্লগটো বহুত দীঘল হৈ গৈছে সেইকাৰণে এতিয়া ইমানতে সামৰিছোঁ আৰু মোক কৈছিলোঁ যে আমাৰ দুটা ষ্টেচন আছে বুলি এটা হৈছে মৰাণত এটা হৈছে তোমাৰ বেলেগ এটা জেগাত সেই বেলেগ এটাটো আকৌ নেক্সট ব্লগত বনাম সেইটো মানে ব্লগটো দীঘল হৈ গ'ল সেইকাৰণে ইমানতে সামৰিছোঁ আৰু দেই বেয়া চেনে নাপাব আৰু নেক্সট ভিডিঅ'ত দেখা পাম লগ পাম বাই বাই